খবৰ আপোনালোকৰ আশা কৰিছোঁ ভালে আছে সবে ভালে আছে আৰু বহুত দিন হ'ল মই ব্লগ একো দিব পৰা নাই এনেই সিম্পল কিছুমান ভিডিঅ' দি থাকোঁ আৰু ডান্স কিবা কিবি আৰু সেইকাৰণে ভাবিছিলোঁ আজি এটা ব্লগে বনাওঁ যিহেতু বহুত গৰমো আছে পথাৰতো যাব পৰা নাই ঘৰতো আছোঁ আৰু এইটো কি দেখিছেনে আপোনালোকে এয়া ময়ো ভাবিছোঁ আৰু কিছু ঘৰতে ট্ৰাই কৰোঁ চাবোন তাবোন বনোৱা তো এইটো মই লৈ আহিছিলোঁ অৰ্ডাৰ কৰি মেছৰ পৰাই লৈছোঁ 1 কেজি আছিলে 1 কেজি আছে আৰু 1 কেজি তো মই এতিয়া ট্ৰাই কৰিম চাবোন বনাবৰ কাৰণে আপোনালোকে চাই থাকক মই কি বনাই মানে কেনেকৈ বনাই আছোঁ দেখুৱাই আছোঁ আপোনালোকক এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ বেছি নবনাওঁ বাৰু অলপ কমকৈ বনাম ধুনীয়াকৈ কাটি লৈছোঁ বাকীখিনি ধুনীয়াকৈ সামৰি থৈ দিম বাকী নিমখ চাবোন বনাবলৈ আজি মই বনাম হালধীয়া চাবোন মই এইখিনি একেবাৰে সৰু সৰু কৰি লওঁ সোনকালে গলিবৰ কাৰণে সৰু সৰুকৈ কাটি লওঁ আৰু মই ধুনীয়াকৈ কাটি ল'লোঁ আৰু আমাৰ ঘৰত গেছ নাই সেইটো কাৰণে মই এইটো চৌকাতে বহাইছোঁ কেৰাহীত পানী লৈ লৈছোঁ অলপমান এইখিনি যোগাৰ কৰি লৈ ল'লোঁ আৰু এইটো চৌকাত বনাওঁতে বাচনটো সম্পূৰ্ণ কোলা হৈ গৈছে এতিয়া মই ইয়াতে বনাম বুলি ভাবিছোঁ আৰু কামখিনি কৰাৰ লগতে মই ধুনীয়াকৈ একাপ চাহ বনাই ল'লোঁ এয়া চাহকাপ ধুনীয়াকৈ গাখীৰ চাহকাপ বনাই লৈছোঁ কাম কৰি কৰি খাই থাকিম আৰু এইখিনি এনেদৰে বহাই দিলোঁ ধুনীয়াকৈ বহাই দিলোঁ তাৰপিছত আমি চাবোনখিনি বনাবৰ কাৰণে আমি ইমানখিনি হালধি লৈছোঁ আৰু লগতে আমি চাবোন একো কেছ যোগাৰ কৰা নাই তো সেইটো কাৰণে মই মানে চিম্পল চাবোন কেছ দুটা লৈ ল'লোঁ এই দুটা লৈ লৈছোঁ এতিয়া বনাই চাওঁ হয়নে নহয় আনেতো বনাইছে বহুত ধুনীয়াকৈ বাৰু কিন্তু মই কিমানখিনি পাৰোঁগৈ কিমানখিনিলৈকে পাকৈত হওঁ বনাবলৈ ছাকচেছ হওঁ মানে এইখিনি মই এতিয়া ট্ৰাই কৰি আছোঁ বনাবতো বহুত কিবা কিবি মন যায় কিন্তু নোৱাৰোঁ ঘৰখনত সেইটো পৰিস্থিতি নাই যিটো নেকি সুখী হৈ কিনে কিছুমান কাম কৰিব পৰা যায় আৰু মোৰ পৰিৱেশটো মানে তেনেই বেয়া ভালকৈ মনে নিজৰ ইচ্ছামতে একো এটা কাম কৰিব নোৱাৰোঁ কিবা এটা কৰিম বুলি ভাবিলেও বহুত কথা চিন্তা কৰিব লাগে কামটো কৰিম নে নকৰিম হয়তো কৰিলে কিবা ক্ষতি হ'ব নেকি বা কিবা ডাঙৰ ঘটনাই হ'ব নেকি তেনেকৈ চিন্তা লাগে তথাপিও নিজৰ ফালে যিখিনি পাৰোঁ মানে অলপ চেষ্টা কৰিব মন যায় আনে যেনেকৈ ধুনীয়াকৈ বনাই কিছুমান বস্তু মোৰো বহুত হেঁপাহ লাগে বনাব প্ৰায় বস্তু মই মানে নিজৰ ইচ্ছামতে কৰিব বিচাৰোঁ তো তেনেকৈ সুবিধা নাপাওঁ নিজৰ মাৰ ঘৰৰ নিচিনানো ক'ত হ'ব আনৰ ঘৰত হয় আনৰ মানে কি আৰু এতিয়াতো নিজৰে ঘৰ হৈছে তথাপিও নিজৰ মাৰ ঘৰত নিজৰ ইচ্ছাই কৰিব পৰা যায় কিন্তু নিজৰ শাহু ঘৰত ইমানখিনি মানে পোৱা নাযায় হ'লেও মোৰ ফালে মই বহুতখিনি চেষ্টা কৰি আছোঁ তো এতিয়া চাবোনখিনি দিওঁ আৰু ইয়াত গলিবৰ কাৰণে ধুনীয়াকৈ গলিছোঁ বাৰু গোটেইখিনি গলি যোৱা নাই লাহে লাহে গলিব মই ই ভিটামিন লৈছোঁ এতিয়া ই ভিটামিনৰ টেবলেট লৈছোঁ টেবলেট দুটা দি দিওঁ
এয়া হালধিখিনি মই অলপ সৰহকৈ লৈছোঁ বাৰু, অলপ গোন্ধটো যাতে ভালকৈ আহে ইমানখিনি লৈছোঁ। কালাৰ চেঞ্জ হৈ গ'ল, ব্লেক হৈ গ'ল। गामियारि सिखलानै खानायारु থ'বলৈ জেগা নাই, সেইকাৰণে মই এতিয়া সৰু সৰু প্লাষ্টিক গ্লাছকে লৈ লৈছোঁ, ইয়াতে থৈ দিম। পিছত বাৰু চাই লওঁ কি হয়, তেতিয়া মই কাটিম আৰু ইয়াৰ পৰাই লৈকে। এতিয়া মই থৈ দিলোঁ। চাই লওঁ আনে বনোৱাৰ দৰে মই বনাব, মোৰতো হৈছেনে নাই। বহুত ভয়ো লাগিছে পাই, মোৰ চাবোন বনোৱাটো হ'বনে নহ'ব, এনেই কষ্টহীন টকাখিনি গৈছে নেকি ঠিক নাই আৰু। এইটো হৈছে ভিটামিন টেবলেট, আৰু এই টেবলেটটো এনেই খাবও পাৰি বাৰু, কিন্তু মই স্কিনৰ কাৰণে ভাল কাৰণে তাতে দিছোঁ। চাই লওঁ কি হয় বাৰু, পিছত আপোনালোকক দেখুৱাই আছোঁ মোৰ ভিডিঅ'টো। লাগিছিলে চ' তথাপিও ব্যৱহাৰৰ বাবে ধুনীয়া হৈছে আৰু ঢিলা হৈছে আৰু এতিয়া চাবোনৰ বক্সটোতে থৈ দিব লাগিব বাৰু। নেক্সট টাইম আমি ধুনীয়াকৈ ট্ৰাই কৰি আছোঁ ইয়াতকৈ ভাল বনাবলৈ।